নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আসাম টেট 2019 পৰিৱেশ অধ্যয়নৰ কেইটামান খুব গুৰুত্বপূৰ্ণ MCQৰ প্ৰশ্নোত্তৰ। তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটোৱে পৰিৱেশ অধ্যয়ন শিকনত প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰতিফলিত কৰে? উত্তৰসমূহ হৈছে উপস্থাপন আৰু সহযোগিতা, প্ৰদৰ্শন আৰু ভাৱ বিনিময়, কচৰত আৰু অনুশীলন, উপৰোক্ত আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, উপৰোক্ত আটাইবোৰ। 2 নম্বৰ প্ৰশ্ন, পৰিৱেশ সম্পৰ্কীয় ক্ৰিয়াকলাপ, পৰীক্ষা নিৰীক্ষা ইত্যাদি জ্ঞান প্ৰদান কৰিবলৈ তলৰ কোনটো এটা ভাল উপায়? ডিজিটেল গল্পপাঠ, এনিমেশ্যন আৰু উপস্থাপন। গ নম্বৰ দিয়া আছে ক আৰু খ দুইটা শুদ্ধ, আৰু ঘ নম্বৰটো হৈছে অহকাৰী প্ৰযুক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, এনিমেশ্যন আৰু উপস্থাপন। 3 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো সমাজৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ নেতিবাচক প্ৰভাৱ হিচাপে গণ্য কৰিব পাৰি? উত্তৰসমূহ হৈছে কিছু অজ্ঞাত ব্যক্তিৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি অসৎ উপায়েৰে ব্যৱহাৰ কৰি সমাজত বিৰূপ সৃষ্টি কৰিব পাৰে। বহু লোকে তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰ কৰি ভুৱা সংবাদ প্ৰচাৰ কৰে যিয়ে সমাজত বিৰূপ প্ৰভাৱ পেলাব পাৰে। যদি সঠিকভাৱে ব্যৱহৃত নহয়, ইয়াৰ দ্বাৰা অনিশ্চিত ডাটা বিলুপ্ত হ'ব পাৰে। উপৰোক্ত আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, উপৰোক্ত আটাইবোৰ। 4 নম্বৰ প্ৰশ্ন, কি অবিহনে বৰ্তমান দূৰৱৰ্তী শিক্ষা ফলপ্ৰসূ নহয়? MCA কোৰ্ছ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, বুদ্ধিমত্তা ভাগফল, আৱেগপ্ৰৱণ ভাগফল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি। 5 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ কোনটো অংশৰ অধ্যয়নৰ বাবে বাস্তৱিক যাদুঘৰ ভাৰ্চুৱেল মিউজিয়াম এটা ICT সৰঞ্জাম হিচাপে ব্যৱহৃত হয়? মাটি পৰিৱেশ তন্ত্ৰ, সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ, বনজ পৰিৱেশ তন্ত্ৰ। উপৰোক্ত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ। 6 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো বিবৃতি শুদ্ধ? তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে বিশ্বব্যাপী শিক্ষণ সম্ভাৰ আৰু বিশেষজ্ঞসকলৰ লগত যোগাযোগ সম্ভৱ কৰি তোলে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে জীৱনজোৰা শিক্ষণ নিশ্চিত কৰে। গ নম্বৰ দিয়া আছে খ আৰু খ দুইটা শুদ্ধ, আৰু ঘত দিয়া আছে অকল ক শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ, অৰ্থাৎ ক আৰু খত যিটো অপশ্যন দিয়া আছে এই দুটা হৈছে শুদ্ধ। 7 নম্বৰ প্ৰশ্ন, পৰিৱেশ অধ্যয়ন শিকনৰ বাবে নিম্নলিখিত কোনটো ICT সৰঞ্জাম ব্যৱহাৰ নহয়? গুগল আৰ্থ, বাস্তৱিক পৰিৱেশতান্ত্ৰিক পুখুৰী ভাৰ্চুৱেল ইক'লজিকেল পণ্ড, বাস্তৱিক যাদুঘৰ ভাৰ্চুৱেল মিউজিয়াম, গুগল প্লে ষ্ট'ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, গুগল প্লে ষ্ট'ৰ। 8 নম্বৰ প্ৰশ্ন, পৰিৱেশ অধ্যয়ন শিকনত ICT সৰঞ্জামৰ সংযোজনে শিক্ষাৰ্থীসকলক পৰিৱেশৰ প্ৰতি চিন্তা উদ্বেগ ঘটোৱাত সহায় কৰে। পৰিৱেশৰ সমস্যাসমূহ চিনাক্তকৰণ আৰু সমাধানৰ দক্ষতাৰ বিকাশ কৰে। বৃহত্তৰ পৰিৱেশৰ সমস্যাসমূহ সামগ্ৰিকভাৱে পৰ্যালোচনা কৰা আৰু স্থানীয় ভিত্তিত তাৰ ধাৰণা মজবুত কৰাত সহায় কৰে। উপৰোক্ত আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ, উপৰোক্ত আটাইবোৰ। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধান কোন চনত গৃহীত হয়? 1947 চনত, 1950 চনত, 1948 চনত, 1956 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ, 1950 চনত। 10 নম্বৰ প্ৰশ্ন, কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি দিয়ে, সমূহীয়া বিহুগীতৰ আয়োজন কৰে, ঘৰে ঘৰে বিহু হুঁচৰি গাই বিশেষ মঞ্চ নাটক কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক, তুলসীৰ তলত চাকি দিয়ে।